Hi everyone, কি খবৰ ভালনে আপোনালোকৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজিৰ ব্লগটো ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এতিয়া মিষ্টাৰ ঠাইলৈ যাব, সেইবাবে মই সোনকাল উঠিলোঁ টোপনিৰ পৰা। ঠিক আছে, তেন্তে ভিডিঅ'টো চাই থাকিবা আৰু ভিডিঅ'টো ভাল পাইছোঁ যদি লাইক কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই আগফালে যাম, মিষ্টাৰ যাব, সেইবাবে তাৰ পাছত মই আহি মেংগো মিল্ক শ্বেক বনাম, আপোনালোকক দেখুৱাম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ নাপাই টোপনিৰ পৰা উঠি আহিলে দেখিলে। তোমাৰ ক'ত যাম? এতিয়া অলপ বাহিৰত ওলাই আহিলোঁ, মিষ্টাৰ এঠাইলৈ যাব, সেইবাবে মই আগফালে ওলাই আহিলোঁ। নিকিও টোপনি আহি আছিল, মই অহাৰ লগে লগে তাইও উঠি আহিছে। ক'ত যাব আপুনি? নেটৱৰ্ক যাব। দেউতা গেল, আহা। মিষ্টাৰ আমাৰ মাটিত যাব ওলালে। আহা। নিকু অকলাৰি আছা তুমি, মোৰ দেখি চাই দিয়াচোন। আইটো মোৰ দেখি চাই দিয়া মা, চাই দিয়া। এয়া মিল্ক শ্বেক বনালোঁ, আমৰ হয়। এতিয়া মই মেংগো মিল্ক শ্বেক বনাইছিলোঁ, খাবলৈ ভাল লাগিছিল। এয়া মোৰ বাবে অলপমান আনিছোঁ। ভালেই লাগিছে খাবলৈ, সোৱাদ হৈছে। টেষ্টি মিল্ক শ্বেক। এতিয়া মই চাওমিন বনাবলৈ যাম। ঠিক আছে, তেন্তে চাওমিন বনাম, আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ঠিক আছে, চাওমিন বনাম। পাকঘৰ আহিলোঁ, এতিয়া চাওমিন বনাবলৈ ষ্টাৰ্ট কৰোঁ। চাওমিনখিনি সিজাবলৈ দিছোঁ, মই কেৰাহীতে সিজাব দিলোঁ। চাওমিনখিনি ধুনীয়াকৈ সিজিছে, দেখিছে, ধুনীয়াকৈ সিজিলে। এতিয়া মই এইখিনিত অলপমান ঠাণ্ডা পানী দি দিম। ঠাণ্ডা পানী দিলে চাওমিনকেইডাল এডাল হয়। বন্ধাকবি অলপ মই এই ধৰণে কাটি লৈছোঁ, আৰু পিঁয়াজ লৈছোঁ এইদৰে ডাঙৰ দুটা কাটি, অলপমান কেপচিকাম লৈছোঁ, গাজৰ লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। চাওমিনখিনি ভাইটি বনাব। এতিয়া মোৰ এইখিনি যোগাৰ কৰি দিয়া হ'ল, আৰু চাওমিনখিনিও মই সিজাই থৈছোঁ ধুনীয়াকৈ। এতিয়া বনাবলৈ বাকী আছে। 2 টুকুৰামান চিকেন মই এই ধৰণে সৰুকৈ কাটি লৈছোঁ। এতিয়া ভজা হ'লে প্ৰায়। চিকেনখিনি মই এতিয়া এখন থালিত ওলাই ল'লোঁ। পিঁয়াজখিনি বেছি সময় ভাজিব নালাগে, পিঁয়াজৰ কেঁচা কালাৰটো যোৱালৈকে ভাজিম মই। এতিয়া কেঁচা চব্জিখিনি দি দিলে, প্লেটখনত লাগি থকাখিনি ধুনীয়াকৈ দি দিছে। এইখিনি এতিয়া 1 মিনিটমান সময় ভাজিব লাগিব, বেছি সময় ভাজিব নালাগে। আৰু বেছি ভজা হ'লে ভাল নালাগিব, কেঁচা লাগি থাকিলে ভাল লাগে চাওমিনৰ লগত খাবলৈ।
অলপমান আঞ্জিনা দি দিলোঁ। এইখিনি এতিয়া ভজা হ'লে এতিয়া চাওমিনখিনি দি দিলে টমেটো চচ আৰু চিলি চচখিনি মই একেলগে এইধৰণে মিক্স কৰি লৈছোঁ। এতিয়া চচখিনি দি দিলে এতিয়া এইখিনি ভালদৰে লৰাই ভাজিব লাগিব। কণী এটা দি দিলে আমাৰ ভাইটিৰ ষ্টাইলৰ চাওমিন খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। আমি এই ধৰণে খাওঁ মাজে মাজে। স্পেচিয়েল চাওমিন এতিয়া চিকেনখিনি দি দিলোঁ। এতিয়া ইয়াত চিকেন মছলা দি দিলোঁ আৰু ইয়াত গৰম মছলা হয়। এইটো হৈছে ব্লেক পেপাৰ। বনাই থকা মানুহজনক দেখুৱাই দিলোঁ সেইজনে। দেখিছে দেখিবলৈ ধুনীয়া হৈছে। এতিয়া এইখিনি ভজা হ'বই প্ৰায় আৰু বেছি সময় ভাজিলে। আপোনালোকে এই ধৰণে বনাব ঘৰতে। সঁচাও কৈছোঁ খাবলৈ বহুত টেষ্টি হয়, বহুত সোৱাদ হয় খাবলৈ। আৰু সকলোৰে ৰন্ধাৰ প্ৰচেছ বেলেগ বেলেগ হয়, কিন্তু এবাৰ এই ধৰণে বনাব ট্ৰাই কৰিব, ভালেই লাগিব খাবলৈ। এতিয়া আমাৰ টেষ্টি চাওমিন ভাজি ৰেডি হৈ গ'ল। দেখিছে চাওমিনখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে। আমাৰ নিকি চাওমিন খাই আছে। এইটো সৰু কথা লাগি ইমান ডাঙৰ লোকচান কিয় কৰিব বিচাৰিছা? লোকচান আৰু কেনেবাকে প্ৰীতমৰ নিচিনা ইমানবোৰ সম্পত্তিৰ অধিকাৰী এটা ল'ৰাক হেৰুৱাবলৈ হ'লে চাওমিনখিনি খাবলৈ একেবাৰে টেষ্টি হৈছিলে, কিনি অনা চাওমিনৰ দৰে হৈছিলে। ঠিক আছে, ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক কৰি দিব। এতিয়া 9টা বাজিলে, আমাৰ নিকি হৈয়ে গ'ল। ঠিক আছে, বাই বাই।